নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী আমাৰ সাইটিকা পেইন ৰিলিফ সিৰিজৰ আজি 9 নম্বৰ দিন চাওতে আমি এই সাইটিকা পেইন ৰিলিফ সিৰিজটোৰ একেবাৰে শেষৰ ফালে আহি পৰিছো ইয়াৰ পিছত মাত্ৰ এটা ভিডিঅ'হে বাকি আছে ডে 1 ৰ পৰা আৰম্ভ কৰি ডে 8 লৈকে আমি শিকিলো কেনেকৈ আমি কোকালৰ পৰা ভৰিৰ পিছফালে জিনকৈ নামি অহা বিষ নাইকিয়া কৰিব পাৰো আৰু লগতে শিকিলো আমাৰ কোকালৰ মাংসপেশী কেনেকৈ শক্তিশালী কৰিব পাৰো আৰু কেনেকৈ নমনীয়তা বঢ়াব পাৰো যদি আপোনালোকে এতিয়ালৈকে এই সিৰিজটোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেন্তে আগৰ ভিডিঅ'বোৰ প্ৰথমে চাই আহক কিয়নো এই সিৰিজৰ গোটেইকেইটা ভিডিঅ' এটা আনটোৰ লগত ৰিলেটেড সেইবে আপোনালোকে প্ৰথমে আগৰ ভিডিঅ'বোৰ চাই আহক তেতিয়াহে বুজি পাব যে আমি আজিৰ ভিডিঅ'টো কি ক'বলৈ গৈ আছো বা আমি কি কৰিবলৈ গৈ আছো আজিৰ এই ভিডিঅ'টোত মানে ডে 9 ৰ ভিডিঅ'টোত আমি শিকিম আমাৰ শৰীৰটোক কেনেকৈ দৈনন্দিন কাম-কাজত সাজু কৰিব লাগে আৰু লগতে আমি এনেকুৱা কিছুমান ব্যায়াম শিকিম যিয়ে আমাক চকীৰ পৰা উঠা বহা কৰাত চিৰিত বগোৱাত আৰু লগতে তলৰ পৰা যিকোনো ধৰণৰ বস্তু এটা উঠোৱাত সহায় কৰিব আহক আৰু পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি জানো আহক আজিৰ ভিডিঅ'ত দেখুৱাব খোজা এক্সাৰসাইজবোৰ কিয় আপোনালোকৰ বাবে দৰকাৰী আজিৰ ভিডিঅ'ত মই দেখুৱাবলৈ ওলোৱা এক্সাৰসাইজবোৰক কোৱা হয় ফাংচনেল এক্সাৰসাইজ ইয়াৰ অৰ্থ হ'ল আমি ঘৰত বা অফিচত যিবোৰ কাম কৰিব লগা হয় সেই কামবোৰ কেনেকৈ আমি বিষ নোহোৱাকৈ কৰিব পাৰো সেইটোৱে যদি আপোনালোকৰ কোকাল আৰু ভৰিৰ মাংসপেশী শক্তিশালী হয় তেন্তে আপোনালোকৰ কোকালৰ পৰা চাপ বহুতখিনি কমি যায় যাৰ ফলত আপোনালোকে বিষ কমকৈ অনুভৱ কৰে বা বিষ অনুভৱ নকৰে আহক এতিয়া আমি এক্সাৰসাইজবোৰ কেনেকুৱা ধৰণৰ হয় সেইটো চাওঁ প্ৰথম এক্সাৰসাইজটো হৈছে উঠা বহাৰ এক্সাৰসাইজ যিয়ে আপোনালোকৰ ভৰি আৰু টপিনাৰ শক্তি বঢ়াব এইটো এক্সাৰসাইজ কৰিবৰ কাৰণে আপোনালোকে প্ৰথমে ভৰি দুখন আপোনালোকৰ কান্ধৰ সমানত মেলি লওক তাৰপিছত আপোনালোকে পিঠিখন পোনকৈ ৰাখি পেলাই লাহেকৈ চকী এখনত বহিব ওলোৱাৰ দৰে কোকালখন পিছলৈ নি তললৈ হালি দিয়ক মনত ৰাখিব যাতে আপোনালোকে মাত্ৰ 90 ডিগ্ৰীলৈকে হালে তাৰ তললৈকে হালিব নালাগে আৰু এটা কথা মনত ৰাখিব আপোনাৰ আঁঠু দুটা যাতে আপোনালোকৰ ভৰিকেইখনৰ আঙুলিকেইটাৰ আগলৈকে নাযায় আপোনাৰ আঁঠুটো আঙুলিকেইটালৈকে সিধা হৈ থকাকৈ ৰাখিব তেনেকৈ আপোনালোকে বহিবলৈ চেষ্টা কৰিব আৰু এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 বাৰকৈ 3 সেটত কৰিব পাৰে 2 নম্বৰ এক্সাৰসাইজটো হৈছে ষ্টেপ আপ এক্সাৰসাইজ মানে চিৰি বগোৱাৰ এক্সাৰসাইজ এইটো কৰিবলৈ আপোনালোকে প্ৰথমে এখন চিৰিত আপোনালোকৰ যিখন ভৰিত বিষ নাই সেই ভৰিখন প্ৰথমে তুলি দিয়ক তাৰ পিছত আপোনালোকে গোটেই ভৰিৰ ওজনটো সেই ভৰিখনত দি পেলাই বিষ থকা ভৰিখন ওপৰলৈ উঠাই নিবলৈ চেষ্টা কৰক তাৰ পিছত তললৈ নামি আহোতেও আপোনালোকে এনেকৈ লাহে লাহে আহিবলৈ চেষ্টা কৰক ইয়াৰ উপকাৰিতা হৈছে ই আপোনাৰ ভৰিৰ শক্তি বঢ়াব আৰু খোজ কাঢ়োতে কঁকালত হোৱা যন্ত্ৰণাও কমাব সেইবাবে আপোনালোকে এতিয়াৰে পৰাই প্ৰতিদিনে 5 পৰা 10 মিনিট সময় হলেও চিৰি বগাবলৈ চেষ্টা কৰক আজিলৈ এইখিনিয়ে এটা কথা মনত ৰাখিব আপোনালোকে যিকোনো বস্তু উঠাওতে তলত যেতিয়া হালিব তেতিয়া আঁঠুকেইটা বেকা কৰিয়ে হালিব ডাইৰেক্টলি আপোনালোকে আঁঠু দুটা বেকা নকৰিবলৈ তলত হালিবলৈ চেষ্টা নকৰিব যদি তেনেকুৱা কৰে তেতিয়া আপোনালোকৰ কোকালত বেছিকৈ চাপ পৰিব পাৰে আৰু আপোনালোকৰ সাইটিকা নাৰ্ভৰ চেপা বেছি বাঢ়ি যাব পাৰে সেইবাবে আপোনালোকে তলত বহোতে প্ৰথমে আঁঠু দুটা বেকা কৰি ল'ব তাৰ পিছতে বহিব তেতিয়াহে আপোনাৰ সাইটিকা নাৰ্ভডাল সুৰক্ষিত হৈ থাকিব আৰু এই টিপছটো যে এজন সাইটিকা বিষত ভোগা মানুহৰ বাবে সেইটো নহয় আজিৰ এই ব্যায়ামকেইটা আপোনালোকে ভালদৰে কৰিবলৈ অভ্যাস কৰক আগৰ ব্যায়ামকেইটাৰ লগতে আজিৰ এই ব্যায়ামকেইটাও ইনক্লুড কৰক কাইলৈ আমাৰ এই সিৰিজটোৰ শেষৰ দিন মানে 10 নম্বৰ দিন কাইলৈ আমি শিকিম কেনেকৈ আমি সাইটিকা বিষৰ পৰা চিৰদিনৰ বাবে মুক্ত হ'ব পাৰো বা সাইটিকা নোহোৱাকে কেনেকৈ চলিব পাৰি গতিকে কাইলৈ ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু আজিৰ এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কাৰণ এজন সাইটিকা বিষত ভুগি থকা মানুহৰ বাবে এই সিৰিজটো একেবাৰে প্ৰয়োজনীয়